টিকলো টিকলো ইয়াৰ পিক এটা মই এটা ইনষ্টাগ্ৰামত আপলোড কৰিম গা পা ধুই নৰ্মেল কাপোৰ এযোৰ পিন্ধি ৰেডি হ'লো দবকাৰ পৰা আহোঁগৈ আমাৰ টিকলাৰ হৈ আছে তাকে দেখুৱাই আহোঁ ডক্টৰক কিনো হৈছে তো ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যিসকলে ভিডিঅ'টো শেষলৈকে চাইছে তেওঁলোকে ভিডিঅ'টোৰ তলত এটা কমেণ্ট কৰি দিব তেতিয়া মই অকণমান মটিভেশ্যন পাম আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আপোনালোকে ভিডিঅ'টো চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে আৰু লাইকো নকৰে তো অনুগ্ৰহ কৰি কৈছোঁ লাইক কৰি দিব তো ইয়াৰ কাৰণে আমাৰ দবকা যাব লগা হৈ আছে টিকলা আপোনাৰ এইটো আমাৰ টিকলা দে হাই কৈ দেচোন লাইক কৰি দিব কৈ দে লাইক কৰি দিব কৈ দে নকওঁ ছাবস্ক্ৰাইব কৰি দিব কৈ দে কাহি দে এবাৰ তো ইয়াৰ কাৰণে আজি দবকাৰ পৰা আহিমগৈ ইয়াক দেখুৱাই আহিম কি হৈছে বেজি দিব বোলে ডক্টৰে আজি কি হ'ব বেজি দিলে কি হ'ব ডক্টৰে নিদিয়ে ইউটিউবত কৈ দিয়াচোন বেজি ল'ব ভয় লাগে নে নালাগে নেলাগে বেজি ল'ব ভয় নালাগে হেৰি কি ল'ৰা অ' এইটো মই ভয় নাখাওঁ কৈ দিয়া দবকা যাবানে ডক্টৰৰ ঘৰত যাবা আকৌ ইউটিউবত চাই থকা ভিউৱাৰ্ছসকলক কৈ দিয়ক আমাৰ লগতে যাবলৈ নিবানে নিনিয়া তেওঁলোকক হে নিবা হে নিবানে নিনিয়া কৈ দিয়া ভালকৈ আহিব বুলি কৈ দে আপোনালোকে আহিব কৈ দে ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু আহি পেলাই মই আৰু এটা বস্তু দেখুৱাম আপোনালোকক বহুতো মজা লাগিব পুৰণি বস্তু মানে ইমানো পুৰণি নহয় পুৰণি হৈছে বুলি ক'ব পাৰি চাই থাকক ভিডিঅ'টো শেষলৈকে ডক্টৰৰ ঘৰত যোৱা মানুহ এইটো শুই আছে আমি ভাত খাই ৰেডি হোৱালৈ টোপনিয়ে মাৰিলে 6.5 hours ফাইনেলি আমাৰ যাবলৈ হৈ গ'ল কিন্তু টিকলো এতিয়ালৈকে উঠাই নাই টিকলো তো মই বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ আৰু তাক জগুৱাই লওঁ আগত টিকলো টিকলো দবকা যাব লাগে উঠ ডক্টৰ ওচৰত নাযাওঁ উঠ 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 দবকা যাওঁ উঠ One eternity later. এইটো ফাইনেলি চকু মেলিলেও আকৌ চকু মুদিলে দেখোন উঠ উঠ আমাৰ ওলাই হৈ গ'ল উঠ কেনেকুৱা গাধত 2000 years later. দাঙি ল'মা উঠ চেণ্ডেল পিন্ধি ল হেই ডেকা ল'ৰা কান্দে নেকি ডেকা ল'ৰা নাকান্দে মই ভিডিঅ' বনাই আছোঁ ইউটিউবত দি দিম নহ'লে কান্দাটো ধৰি দিব লাগিব নেকি ধলং পলং লাগিছে না আকৌ চলামা বাই বাই ঘৰ আহি আছোঁ কেইঘণ্টামানৰ পাছত হাই কৈ দিয়া আমি ওলালোঁ দবকা যাওঁগৈ আছোঁ কৈ দিয়া টিকলা মোৰ কোচত এইটো আৰু এতিয়া গৈ আছোঁ দবকা হাইৱে ওচৰলৈ গৈ আছোঁ আৰু খোজকাঢ়ি কাঢ়ি বেছি দূৰ নহয় অকণমান বলক গাড়ীত লগ পাম ডাইৰেক্ট ফাইনেলি দবকাৰ এখন ফাৰ্মাচীত আহি পালোঁ আৰু আমি বস্তুখিনি লৈ লওঁ তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ কি ল'লোঁ আমাৰ ডক্টৰৰ ঘৰৰ সকলো কাম হৈ গ'ল এতিয়া ঘৰত যাওঁ আৰু এইকেইটা ঔষধ ল'লোঁ ঘৰত গৈ ভালকৈ দেখুৱাম বাৰু এইখন দবকা টাউনখন আপোনালোকে এবাৰ চাই লওক আগতে এবাৰ ভিডিঅ' বনাইছিলোঁ দবকা টাউন এক্সপ্ল'ৰ বুলি পেলাই এটা ভিডিঅ' আছে আপোনালোকে গৈ পেলাই চাব পাৰে আমাৰ চেনেলত এইটো হিন্দীত বনোৱা আছিল ভিডিঅ'টো তো চাব কমেণ্ট কৰিব চাই পিনে টিকলা গাড়ীত বহি কি খাবি কৈ দে ইয়াত ওচৰত কৈ দেহি তেতিয়া আনি দিব টিকলা চকলেট খাই আছে আৰু আমাৰ গাড়ী যাবলৈ ওলাইছে গৈ আছোঁ আমি ইয়াত দবকা টাউনৰ ৰাস্তা ফাইনেলি আমি আহি পাই গ'লোঁ ঘৰ কাম ভাল হয় নাই ডক্টৰে কি কৰিলে কি দিলে বিয়া দিলে কি বিয়া দিলে
কি ঔষধ দিছে কাহৰ ঔষধ তো কাপোৰ কানি হলাই লওঁ তাৰপাছত আকৌ লগ পাই আছোঁ আপোনালোকৰ লগত বেছি সময় নালাগিলে গৈ পাই আহিলোৱে কাপোৰ কানি হলাই ৰেডি তো কাহৰ কাৰণে কি ঔষধ দিলে মই আপোনালোকক এতিয়া কৈ আছোঁ এইটো টিকলা এইকেইটা তাৰ কাৰণে ঔষধ দিছে সিও বহি লৈছে ধুনীয়াকৈ খাবি নে নাখাওঁ ঔষধ হে খুলি দিলেহে ন এইটো কেলছিয়ামৰ ঔষধ বোলে দে তাৰপাছতে এইটো হৈছে এণ্টিবায়'টিক বেয়া লাগি গৈছে আৰু পুৰা কাহি আছে ইমান কাৰণ ৰাতিও শুবলৈ শান্তি পোৱা নাই এইটো হৈছে এণ্টিবায়'টিক আৰু এইটো মেইন কাহৰ কাৰণে দিছোঁ এইকেইটাই ঔষধ আছিলে তাৰ কাৰণে এনে বিড়ি খাইছিলা নি বাৰু হা বিড়ি খাইছিলা নি কাকাৰ লগত তো মই আপোনালোকক আৰু এটা বস্তু দেখুৱাই আছোঁ আমাৰ ঘৰত চাব বলক তো এইফালে এখন কম্পিউটাৰ টেবুলৰ বিচাৰত এইকেইটা চাওক ঔষধকেইটা খাবলৈ ভাল কিমান ভাল 200 ভাল কোনটো ঔষধ খাবলৈ বেছিকৈ ভাল এইটো খাবলৈ বেছিকৈ ভাল গাইজ মই আপোনালোকক দেখুৱাম বুলি কোৱা বস্তুখিনি ৰেডি কৰি ল'লোঁ এতিয়া আপোনালোকক দেখুৱাই আছোঁ বেক কেমেৰা কৰি তো আপোনালোকে চাই থাকক মই দেখুৱাম বুলি কোৱা বস্তুখিনি এইখিনি মনত আছেনে আপোনালোকৰ এইবিলাক এইফালেতো পোৱা যায় আগতে ইণ্টাৰনেট পেকৰ দাম কিমান আছিলে চাওক 5 টকা 30 MB তাৰপাছতে আৰু আছে এইফালে এইটো 5 টকাত এয়াৰচেলে দিছিলে 50 MB একদিন ভেলিডিটি তাৰপাছতে আৰু আছে এয়াৰটেলৰ আছে 9 টকাত আপুনি ইয়াৰ পৰা 9 টকাৰ লগত বহুতকেইটা পেক চিলেক্ট কৰিব পাৰিছিলে 35 MB দিছিলে 9 টকাত একদিন ভেলিডিটি এইটো কিহৰ এইটো এয়াৰচেলৰ 9 টকা পেক এইটোতো নেট পেক আপোনালোকে ল'ব পাৰিছিলে 55 MB 2G ডাটা একদিন ভেলিডিটি ইয়াৰ ডেট ক'ৰবাত লিখা থাকে নেকি বাৰু এইটো 2016 to 2018 তেতিয়াও মোৰ এটা ইউটিউব চেনেল আছিলে তেতিয়া ইমান এটা ধ্যান দিয়া নাছিলোঁ ইউটিউবৰ ওপৰত কিন্তু তেতিয়াৰ ইউটিউব চেনেলটো আজিলৈকে যদি থকা হয় ইমান দিনে বহুত ছাবস্ক্ৰাইবাৰ হৈ গ'ল হয় তেতিয়াৰ পৰা মই ইমান গুৰুত্ব নিদিলোঁ যে এনেই জাষ্ট খালি ভিডিঅ' বনাইছিলোঁ টেক ৰিলেটেড ভিডিঅ' তো সেইটো এটা বেলেগ চেনেল আছে চেনেলটো কিন্তু মানে তাত এতিয়া ভিডিঅ' নিদিয়াৰ কাৰণে চেনেলটো ফ্ৰিজ হৈ গ'ল তাত এতিয়া ভিডিঅ' দিলেও কাম নাই আৰু তো গাইজ আপোনালোকৰ কাৰ হাতত এনেকৈ জমা কৰি থোৱা কাৰ্ড আছে মোক কমেণ্টত জনাব ইয়াৰ পিক এটা মই এতিয়া ইনষ্টাগ্ৰামত আপলোড কৰিম আপোনালোকে চাব পাৰিব ইনষ্টাগ্ৰামৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এৰিছোঁ